মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আমি শিকিম অৱকলনীয়তা বা অৱকলজৰ যিবিলাক নিয়ম আছে, ফৰ্মুলা আছে, সেইবিলাক শিকিম। আগৰ ক্লাছৰ ভিডিঅ'ত আমি 5.1ৰ গোটেইখিনি শিকিছিলোঁ। গতিকে যিসকলে আগৰ ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই, তেওঁলোকে প্ৰথমত আগৰ ক্লাছৰ ভিডিঅ'বোৰ চাই তাৰপিছত সেইটো ভিডিঅ' চাবা। আগৰ ক্লাছৰ ভিডিঅ'ৰ প্লেলিষ্ট মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'বা, ঠিক আছে। তো অৱকলনীয়তা কোনো এটা ফাংচন, যে ধৰি লৈছোঁ যে f(x) এটা ফাংচন, যে চি বিন্দুত কেতিয়া অৱকলনীয় হ'ব, হয়নে নহয়? তেনেহ'লে কেতিয়া হ'ব? যেতিয়া লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ সমান হ'ব, তেতিয়া ফলনটো কি হ'ব? অৱকলনীয় হ'ব। তাৰমানে যে ধৰি লিমিট h টেন্স টু 0 f of c minus h minus f of x minus h equal to limit h টেন্স টু 0 প্লাছ এইচ, ইয়াত হ'ব এফ অফ চি প্লাছ এইচ মাইনাছ এফ অফ এক্স। মানে এই দুটা যেতিয়া সমান হ'ব, তেতিয়া কি হ'ব? ফাংচনটো বা ফলনটো অৱকলনীয় হ'ব। আৰু এই দুটা যদি সমান নহয়, তেনেহ'লে ফলনটো অৱকলনীয় নহয়, ঠিক আছে। এইটো হ'ল লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু এইটোক কি কয়? ৰাইট হেণ্ড ডেৰিভেটিভ, ঠিক আছে। লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ যদি সমান হয়, ফলনটো অৱকলনীয় হ'ব, আৰু যদি সমান নহয়, তেনেহ'লে ফলনটো অৱকলনীয় নহয়, ঠিক আছে। এতিয়া অৱকলজ চাবা, যে অৱকলজৰ সূত্ৰবিলাক চাবা, যে অৱকলজক কিহেৰে বুজোৱা হয়? ডি এক্সৰে বুজোৱা হয়, বা এফ ডেছ এক্সৰে বুজোৱা হয়, বা y1 বুজোৱা হয়, ঠিক আছে। প্ৰথম ফাৰ্ষ্ট অৰ্ডাৰ ডেৰিভেটিভ কিহেৰে বুজোৱা হয়? এফ ডেছ এক্স বা y1 বুজোৱা হয়, ঠিক আছে। তো এইখিনি হ'ল। ইয়াৰ পিছত ইয়াৰ কিছুমান সূত্ৰ আছে, ফৰ্মুলা আছে, যে অৱকলজৰ সূত্ৰ। প্ৰথম সূত্ৰ হ'ল যিটো মেইন সূত্ৰ, এই সূত্ৰ দি গোটেইবোৰ অংক কৰিব লাগিব। মানে মেক্সিমাম ক্ষেত্ৰত এইটো সূত্ৰ ইউজ কৰা হয়, যে ডি এক্সক এক্সৰ ওপৰত যদি পাৱাৰ এন থাকে, ঠিক আছে, তেতিয়াহ'লে কি হ'ব? এই এনটো আগত আহিব, এনটো আগত আহিল, এক্স থাকিব, আৰু এক্সৰ ওপৰত পাৱাৰ n-1 হ'ব, ঠিক আছে। তাৰমানে এক্সৰ ওপৰত যিটো পাৱাৰ থাকে সেইটো আগত আহে, আৰু তাৰ সেই পাৱাৰৰ পৰা 1 মাইনাছ কৰিব লাগে। যে এক্সাম্পল লৈছোঁ, যে ডি এক্সক এক্স টু দ্য পাৱাৰ 4, ইয়াৰ অৱকলজ কি হ'ব চাবা। পাৱাৰটো ক'ত আহে? আগত আহে, তেনেহ'লে 4 আহিল, তাৰপিছত এক্স থাকিল, এই যিটো পাৱাৰ থাকে তাৰ পৰা 1 মাইনাছ কৰিব লাগে, তাৰমানে 4 - 1, তেনেহ'লে কি হ'ব? 4x³, ঠিক আছে। বুজি পাইছা নিশ্চয়। বা আন এটা এক্সাম্পল যদি লওঁ, ডি এক্সক এক্স টু দ্য পাৱাৰ -2 লৈছোঁ, ঠিক আছে। তেনেহ'লে কি হ'ব? -2টো আগত আহিব, এক্স থাকিল, তাৰপিছত -2ৰ পৰা কিমান 1 মাইনাছ কৰিব লাগিব, হয়নে নহয়? তাৰমানে কি হ'ব? -2x টু দ্য পাৱাৰ -3, ঠিক আছে। প্ৰথম সূত্ৰ হ'ল। এতিয়া ছেকেণ্ড সূত্ৰ চাবা, যে ডি এক্সক যদি ইয়াত ধ্ৰুৱক থাকে, কোনো ধ্ৰুৱক থাকিলে এনচাৰ কি হ'ব? 0 হ'ব, ঠিক আছে। এক্সাম্পল যদি লওঁ, ডি এক্সক ইয়াত যে 3 লৈছোঁ, 3টো কি? ধ্ৰুৱক, তাৰমানে ইয়াৰ এনচাৰ কি হ'ব? এনচাৰ হ'ব 0 ডাইৰেক্ট, ঠিক আছে। বা আন এটা এক্সাম্পল লৈছোঁ, ডি এক্সক যদি ইয়াতে মই 5 লৈছোঁ, তেনেহ'লে এনচাৰ কি হ'ব? 0, ঠিক আছে। তাৰপিছত এইটো মনত ৰাখিবা, যে ডি এক্সক ইয়াতে যদি এক্স থাকে, তেনেহ'লে ইয়াৰ এনচাৰ কি হ'ব? 1 হ'ব, ঠিক আছে। মানে ডি এক্স যদি থাকে, তেনেহ'লে ইয়াৰ এনচাৰ হ'ব 1। এতিয়া এইটো কি হ'ব চাবাচোন, ক'বাচোন, যে ডি এক্সক 4x, হয় নহয়? যদি এনেকুৱা থাকে, কোনো এটা চলকৰ লগত যদি ধ্ৰুৱক থাকে, তেনেহ'লে সেইটো কি আহিব? বাহিৰত আহিব, থাকিব কি? ডি এক্সক এক্স, হয় নহয়? চাইটো ধ্ৰুৱক, এইটো বাহিৰত আহিব, থাকিব এক্স। তো ডি এক্সৰ মান কিমান? 1, তাৰমানে এনচাৰ কি হ'ব? 4 × 1 = 4, ঠিক আছে। বুজি পাইছা? তো ইয়াৰ এনচাৰ কি হ'ব চাবা, যে ডি এক্সক 5x, তো কি হ'ব? 5 হ'ব, হয় নহয়? ডাইৰেক্ট যদি কৰোঁ 5 হ'ব। বুজি পাইছা তিনিটা সূত্ৰ? এতিয়া 4 নম্বৰ সূত্ৰ চাবা। এইটো সূত্ৰ হিচাপত মনত ৰাখিবা, যে 4 নম্বৰ, ডি এক্সক যদি √x থাকে, তেনেহ'লে কি হ'ব? 1/2 √x,
ঠিক আছে। এতিয়া আহিব ত্ৰিকোণমিতিৰ সূত্ৰ। ত্ৰিকোণমিতীয় সূত্ৰ। তো ত্ৰিকোণৰ সূত্ৰ কি কি হ'ব চাবা। প্ৰথমত লিখিলোঁ, তো প্ৰথম সূত্ৰ যদি সাইন থাকে ডি ডি এক্স সাইন এক্স যদি থাকে তেনেহ'লে কি হ'ব চাবা, সাইন এক্স থাকিলে কস এক্স আহিব, ঠিক আছে। 2 নম্বৰ যদি কস এক্স থাকে তেনেহ'লে কি হ'ব, মাইনাস সাইন এক্স, ঠিক আছে। 3 নম্বৰ ডি ডি এক্স যদি 10 থাকে 10 এক্স থাকিলে কি আহিব, সেক স্কোয়ার এক্স। 4 নম্বৰ যদি কট থাকে, কট থাকিলে কি আহিব, কস এক্স স্কোয়ার আহিব, ঠিক আছে। কস এক্স স্কোয়ার এক্স মাইনাস আহিব। 5 নম্বৰ চাবা, ডি ডি এক্স যদি সেক থাকে আৰু 6 নম্বৰ ডি ডি এক্স যদি কস এক্স থাকে, ঠিক আছে। সেক থাকিলে চাবা, সেক 10 থাকিলে কি আহিছিল সেক, তার মানে সেকতো কি আহিব, সেক এক্স 10 এক্স, ঠিক আছে। আৰু কসেকত কি আহে, কট থাকিলে কসেক আহে, তার মানে কসেকত কি আহিব, কসেক এক্স ইন্টু কট এক্স, মনত থাকিব। আৰু চাবা ক'ত ক'ত মাইনাছ আহিছে চোৱা, ইয়াত চি আছে, ইয়াতো চি আছে, ইয়াতো চি আছে, মানে য'ত য'ত চি আছে তাত কি আহিছে, মাইনাছ আহিছে। কস আছে হয়নে নহয়, চিৰা আৰম্ভ হৈছে মাইনাছ আহিছে, চিৰা আৰম্ভ হৈছে মাইনাছ আছে, চিৰা আৰম্ভ হৈছে মাইনাছ আছে, মানে যদি কুৱেশ্যনটো যদি চিৰা আৰম্ভ হয় এনচাৰটো কি আহে, মাইনাছত আহে, ঠিক আছে। ইয়াতে চোৱা কুৱেশ্যনটো চিৰা আৰম্ভ হৈছে মাইনাছ আহিছে, কুৱেশ্যনটো চিৰা আৰম্ভ হৈছে মাইনাছ আহিছে, কুৱেশ্যনটো চিৰা আৰম্ভ হৈছে মাইনাছ আহিছে, মানে কুৱেশ্যনত যদি চিৰা আৰম্ভ হয় এনচাৰটো কি আহে, মাইনাছত আহে, ঠিক আছে। আৰু 10 থাকিলে সেক আহে হয়নে নহয়, তেনেহ'লে সেকতো কি আহিব, 10 আহিব। কট থাকিলে কচেক আহে, তাৰ মানে কচেকতো কি আহিব, কট আহিব, মনত থাকিব 6টা সূত্ৰ। এতিয়া বীজগণিত কেইটামান সূত্ৰ আছে চাবা, বীজগণিত সূত্ৰ। কি কি আছে সূত্ৰ চাবা, যে প্ৰথম সূত্ৰ হ'ল ডি ডি এক্স যদি দুটা একেলগে তোমাৰ যোগ হৈ থাকে, দুটা ফাংচন একেলগে যদি যোগ হৈ থাকে তেনেহ'লে কেনেকৈ লিখিবা, যোগ বা বিয়োগ হৈ থাকে তেনেহ'লে তোমাৰ বেলেগ বেলেগকৈ লিখিব পাৰিবা, ঠিক আছে। ডি ডি এক্স এফ অফ এক্স প্লাছ, যদি প্লাছ থাকে প্লাছ, মাইনাছ থাকিলে মাইনাছ, যদি ইয়াত প্লাছ থাকে ইয়াত প্লাছ, যদি ইয়াত মাইনাছ থাকে ইয়াত মাইনাছ হ'ব, ঠিক আছে। ডি ডি এক্স জি অফ এক্স, যে এক্সাম্পল লৈছোঁ, ধৰা এনেকুৱা আছে ডি ডি এক্স 5x + 4, ঠিক আছে। তো দুটা ফাংশন একেলগে যোগ হৈ আছে, তো ইয়াক আমি এনেকৈ ভাঙি লিখিব পাৰিম, ডি ডি এক্স 5x + ডি ডি এক্স 4, ঠিক আছে। তেনেহ'লে কিমান হ'ব, 5টো আগত আহিব, আৰু ডি এক্স বাই ডি এক্সৰ অৱকলজ কি হয়, 1 হয়নে নহয়, 5 × 1 প্লাছ 4টো কি ধ্ৰুৱক, ধ্ৰুৱকৰ অৱকলজ কি হয়, ইয়াত লিখিছিলোঁ যে ধ্ৰুৱকৰ অৱকলজ 0 হয় হয়নে নহয়, ধ্ৰুৱকৰ অৱকলজ 0, তেনেহ'লে ইয়াতে চোৱা কি আছে, 4টো কি ধ্ৰুৱক, তাৰমানে ইয়াৰ অৱকলজ কি হ'ব, 0 ইকুৱেল টু কি হ'ব, 5, ঠিক আছে। এতিয়া যদি মাইনাছ থাকে দুটা ফাংচন তেতিয়াহ'লে কি হ'ব চাবা, যে ডি ডি এক্স 3x² + 4x, মাইনাছত দিলোঁ এইটো, ঠিক আছে, মাইনাছৰ কৰিলোঁ, তো কি হ'ব, ডি ডি এক্স 3x² - ডি ডি এক্স 4x, ঠিক আছে। এতিয়া 3টো আগত আহিব হয়নে নহয়, 3টো আগত আহিল, তাৰপিছত কি থাকিব, ডি ডি এক্স x² - 4টো আগত আহিব, ডি ডি এক্স x, হয় নহয়। এতিয়া এইটো কোনটো সূত্ৰতে কৰিবা, x² আছে, তেনেহ'লে এইটো আমি কোনটো সূত্ৰতে কৰিম, যে ডি ডি এক্স x⁴n থাকিলে কি হয়, n x⁴n - 1, হয় নহয়, এইটো সূত্ৰতে কৰিম। তেনেহ'লে কি হ'ব, 3টো থাকিল, এতিয়া 2টো আগত আহিব হয়নে নহয়, তাৰপিছত 2টো আগত আহিল, সূত্ৰমতে পাৱাৰটো আগত আহে, তাৰপিছত পাৱাৰৰ পৰা 1 মাইনাছ কৰিব লাগে, তেনেহ'লে 2টো আগত আহিল, তাৰপিছত কি হ'ব, 2 - 1, ঠিক আছে, -4 × ডি এক্স বাই ডি এক্সৰ ভেলু কিমান, 1, তেনেহ'লে কিমান হ'ল, 6x, এক্সৰ ওপৰত পাৱাৰ কি হ'ব, 1, এটা লিখাৰ প্ৰয়োজন নাই হয়নে নহয়, তেনেহ'লে 6x - 4 হ'ল, ঠিক আছে, এইটো এনচাৰ হ'ব। বুজি পাইছে এইটো সূত্ৰ, যোগ বা বিয়োগ থাকিলে আমি বেলেগ বেলেগকৈ ছেপাৰেটকৈ লিখিব পাৰোঁ, ঠিক আছে। এতিয়া 2 নম্বৰটো চাবা সূত্ৰ, এইটো হ'ল প্ৰথম, যে 2 নম্বৰ সূত্ৰ চাবা,
2 নম্বৰ হ'ল যদি পূৰণ হৈ থাকে যে ডি ডি এক্সৰ ধৰা ইউ এটা ফাংচন বি এটা ফাংচন ইউ বি দি লিখিলোঁ যাতে বুজাত সুবিধা হয় তেনেহ'লে কি হ'ব যে বিটো আগত আহিল তেনেহ'লে ইউৰ অৱকলজ হ'ব ঠিক আছে প্লাছ ইউৰটো অৱকলজ ইয়াত হৈছে এতিয়া ইউটো আগত আহিব থাকিব কি বি ঠিক আছে ইউটো আগত আহিল বিৰ অৱকলজ হ'ব মানে এটাৰ অৱকলজ হ'ব আনটো বাহিৰত হ'ব আকৌ যিটোৰ অৱকলজ হয় সেইটো বাহিৰত হ'ব আৰু আনটোৰ কি কৰিব লাগিব অৱকলজ কৰিব লাগিব ঠিক আছে যে এক্সাম্পল লৈছোঁ ধৰা ডি ডি এক্সৰ 2x আছে আৰু কি আছে sin x হয় না দুটা পূৰণ হৈ আছে তেনেহ'লে ইয়াৰ অৱকলজ কৰিলে কি হ'ব তো ইয়াতে এইটো হ'ল ইউ ঠিক আছে এইটো হ'ল বি দুটা ফাংচন আছে তেনেহ'লে আমাৰ কি হ'ব চাবা প্ৰথমত কি হয় বিটো বাহিৰত আহে তাৰমানে sin x টো বাহিৰত আহিল sin x টো বাহিৰত আহিল এতিয়া কাৰ অৱকলজ হ'ব ইউ মানে কি 2x প্লাছ এতিয়া তাৰপিছত কি হয় ইউটো বাহিৰত আহে ইউ মানে কি 2x ইয়াতে 2x টো বাহিৰত আহিল ডি ডি এক্সৰ কি হয় বি মানে কি আছে sin x তাৰ মানে কি ইয়াতে দুটা ফাংচন থাকিলে এটা বাহিৰত আহিব আনটোৰ অৱকলজ হ'ব প্লাছ ইয়াতে যিটোৰ অৱকলজ হৈছে সেইটো বাহিৰত আহিব আৰু যিটোৰ অৱকলজ হোৱা নাছিল সেইটোৰ কি হ'ব অৱকলজ হ'ব চিম্পল কথা ঠিক আছে এতিয়া চোৱা যে sin x ডি ডি এক্স অফ 2xৰ অৱকলজ কৰিলে কি হ'ব 2টো বাহিৰত আহিব আগত লিখিলোঁ আৰু থাকিব কি dx বাই dx তাৰমানে কি হ'ব 1 মানে এইটোক যদি এনেকৈ লিখি অলপ ভাঙি লিখিছোঁ প্ৰথম যিহেতু 2 ইনটু dx বাই dx থাকিব ঠিক আছে প্লাছ 2x থাকিল sin xৰ অৱকলজ কি হয় cos x ঠিক আছে তেনেহ'লে এনচাৰ আমি কি পালোঁ 2 dx বাই dx মানে কি 1 মানে 2 sin x প্লাছ 2x cos x ঠিক আছে বুজি পাইছা এতিয়া হৰণ থাকিলে কি হ'ব চাবা যে ডি ডি এক্স অফ ইউ বাই বি হৰণৰ ক্ষেত্ৰত কি হ'ব চাবা তলত যিটো থাকে সেইটোৰ স্কোৱাৰ তলত যিটো থাকিব সেইটোৰ স্কোৱাৰ হ'ব তাৰপিছত তলৰটো আগত আহিব মানে বি ডি ডি এক্স অফ ইউ মানে ইয়াতে যিটো স্কোৱাৰ হয় ইয়াতে এইটো আহিব আগত আহিল তাৰপিছত ইউৰ অৱকলজ হ'ব মাইনাছ ইয়াতে ইউৰ অৱকলজ হ'ল সেইটো আকৌ বাহিৰত আহিব তাৰপিছত বিৰ অৱকলজ হ'ব ঠিক আছে এইটো হ'ল ফৰ্মুলা হৰণৰ এতিয়া আমি এটা কৰিছোঁ এক্সাম্পল লৈছোঁ যে ডি ডি এক্স অফ এক্স প্লাছ 1 বাই 2x স্কোৱাৰ ঠিক আছে তো দুটা ফাংচন ইয়াত হৰণ হৈ আছে হয় নহয় তো ইয়াৰ অৱকলজ কৰিলে আমি কি পাম চাবা তলত যিটো থাকে সেইটোৰ কি হয় স্কোৱাৰ হয় মানে 2x স্কোৱাৰ হোল স্কোৱাৰ হ'ব তলৰটোৰ স্কোৱাৰ হ'ল তাৰপিছত চোৱা বিটো ইয়াত আহে তলত যিটো থাকে সেইটো আগত আহে তেনেহ'লে এইটো ইয়াত লিখিলোঁ 2x স্কোৱাৰ কাৰ অৱকলজ হ'ব ওপৰত যিটো থাকে সেইটো হয় নহয় x প্লাছ 1 মাইনাছ এইটোতো ইয়াত অৱকলজ হ'ল এতিয়া এইটো ইয়াত বাহিৰত আহিব ঠিক আছে ডি ডি এক্স অফ কি হ'ব এতিয়া বি মানে কি তলত যিটো থাকে সেইটোৰ অৱকলজ হ'ব মানে 2x স্কোৱাৰ ঠিক আছে তেনেহ'লে কিমান হ'ব চাবা যদি x স্কোৱাৰ কৰোঁ কিমান হ'ব 4x টু দ্য পাৱাৰ 4 হয় নহয় 2x স্কোৱাৰ এনে থাকিব তাৰপিছত ইয়াত চোৱা কি আছে যোগ আছে দুটা ফাংচন তেনেহ'লে আমি কি লিখিব পাৰিম ভাঙি লিখিব পাৰিম মানে ডি ডি এক্স অফ এক্স প্লাছ ডি ডি এক্স অফ 1 হয় নহয় দুটা ফাংচন যদি যোগ হৈ থাকে আমি এনেকৈ ভাঙি লিখিব পাৰোঁ মাইনাছ এক্স প্লাছ 1 দুইটো কি ধ্ৰুৱক বাহিৰত আহিব থাকিব কি ডি ডি এক্স অফ এক্স স্কোৱাৰ ঠিক আছে একদম ভাঙি পাতি কৰি আছোঁ লাহে লাহে আমি ইমান ভাঙি পাতি নকৰোঁ ডাইৰেক্ট কৰিম যিহেতু বেছিক সেইকাৰণে কি ভাঙি পাতি কৰিছোঁ একেবাৰে ঠিক আছে তলত কি হ'ব 4x টু দ্য পাৱাৰ 4 তো ইয়াত কি থাকিল 2x স্কোৱাৰ ডি এক্স বাই ডি এক্সৰ ভেলু কিমান 1 প্লাছ ইয়াত কি হ'ব 0 হয় নহয় 1টো কি ধ্ৰুৱকৰ অৱকলজ কি হয় 0 মাইনাছ এক্স প্লাছ 1 ইয়াত কি হ'ব 2টো থাকিল এক্স স্কোৱাৰ অৱকলজ কি হ'ব 2x হয় নহয় দুইটো আগত আহিব তাৰপিছত এক্সৰ ওপৰত পাৱাৰ কি হ'ব 2 মাইনাছ 1 তেনেহ'লে কিমান থাকিব 1 ইয়াতে যদি কৰোঁ চাবা যে ডি এক্স স্কোৱাৰ তেনেহ'লে কি হ'ব দুইটো আগত আহিল এক্সৰ ওপৰত পাৱাৰ কিমান হ'ব 2 মাইনাছ 1 তাৰমানে কি হ'ব 2x ঠিক আছে ধৰিব পাৰিছা এইখিনি হ'ল তো ইয়াত আমি কিমান পাম 2x স্কোৱাৰ পাম 2x স্কোৱাৰ
ইনটু 1 2x স্কোৱাৰে হ'ব 2x ৰ লগত 2x স্কোৱাৰৰ লগত 0 পূৰণ কৰিলে 0 পাম তো এইখিনি হ'ল মাইনাছ ইয়াত কিমান হ'ল যে এটা আগত লিখিছোঁ বা পিছত থাকিলে অসুবিধা নাই যে x+1 ইয়াত কিমান হ'ব 4x ঠিক আছে আৰু তলত আছে 4x⁴ তো এইটো হ'ল এনচাৰ নিশ্চয় বুজি পাইছা পূৰণ হৰণ বুজি পালা এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো টপিক সেইটো হ'ল শৃংখল বিধি আৰু এই শৃংখল বিধি হ'ল অৱকলজৰ মেৰুদণ্ড এইটো যদি ভালকৈ বুজি পোৱা গোটেইখিনি বুজি পাবা আৰু এইটো যদি বুজি নোপোৱা বা ধৰিব নোৱাৰা তেনেহ'লে কিন্তু বাকীখিনিও কৰিব নোৱাৰিবা ঠিক আছে অৱকলজ বুজিবলৈ হ'লে চেইন ৰুল বুজাটো অত্যন্ত জৰুৰী ঠিক আছে তেনেহ'লে চেইন ৰুলটো বা শৃংখল বিধিটো ভালকৈ বুজিবা ঠিক আছে শৃংখল বিধি মানে কি চাবা যে এক্সাম্পল লৈছোঁ এক্সাম্পল লৈ কৰি আছোঁ চাবা যে আমার একটা ফাংশন দিয়ে আছে ধরা এই যে ddx সাইন 2x ঠিক আছে সাইন 2x এর অবকলজ কৰিব লাগে আমি যে ইয়াতে যে সূত্র পড়িছিলো ত্রিকোণমিতিত চোৱা ইয়াতে যে সূত্রকেইটা পড়িছিলো আমি সাইন x এর সূত্র পড়িছিলো cos x সাইন 2x এর তো বা সাইন 2x এর সূত্র পড়িছো জানো পড়া নাই তো মানে সাইন 2x এর সূত্র নাই সূত্র আছে কার সাইন x এর হয় না তেনেহ'লে ইয়াত আমি মনে মনে ধৰিম এই যেটো 2x আছে এইটুক মনে মনে x ধৰিম ঠিক আছে তেনেহ'লে সাইন ইয়াতে x ধৰিলো সাইন x এর অবকলজ কি হয় cos x আর মানে কি হ'ব cos 2x হয় না আমি মনে মনে এইখিনি কি ধৰিছো x তেনেহ'লে কি হ'ব cos 2x মনে মনে যেটুক তুমি x বুলি ধৰিবা তাক আকৌ কি কৰিব লাগিব অবকলজ কৰিব লাগিব এইটোৱে হ'ল চেইন ৰুল ঠিক আছে কি কৈছো ভালকৈ শুনিবা যে আমি সাইন x এর সূত্র জানো সাইন 2x এর সূত্র নাজানো হয় না তেনেহ'লে এক মনে মনে তুমি কি ধৰিব লাগিব যে এইটো x যে সাইন x আছে তেনেহ'লে সাইন x এর অবকলজ কি হ'ব cos x তেনেহ'লে cos x লিখিলো x এর ঠাইত কি আছে এইটো x নহয় হয় না ইয়াত হেতু x আছে তেনেহ'লে তুমি যাক মনে মনে x ধৰিবা তাক আকৌ অবকলজ কৰিব লাগিব ঠিক আছে এইটোৱে হ'ল চেইন ৰুল তেনেহ'লে কি হ'ব cos 2x এর অবকলজ কৰিলে কি হ'ব 2 টো বাহিৰত আহিব আগত লিখিলো আৰু থাকিব কি dx/dx মানে 1 ঠিক আছে এইটো হ'ল এক নম্বৰ উদাহৰণ এতিয়া দুই নম্বৰ উদাহৰণ এটা কৰিছো চাবা ddx যে ধৰা আছে সাইন x³ আছে ঠিক আছে সাইন বাদ দিবে লিখলো cos লৈছো সাইনটা কৰিলো যে x cos x³ আছে আমি cos x এর সূত্র জানো হয় না ইয়াত যে লিখিছিলো cos x এর সূত্র জানো যে cos x = -sin x কিন্তু ইয়াত কি আছে x³ আছে তেনেহ'লে মনে মনে তুমি x³ হক তুমি x বুলি ধৰিব লাগিব ঠিক আছে তেনেহ'লে যদি তুমি এক x বুলি ধৰা তেনেহ'লে cos x এর সূত্র কি cos x কোশ্চেনটো চিৰা আৰম্ভ হৈছে মাইনাস আহিব তেনেহ'লে sin x³ হয় না তো cos x এর অবকলজ sin x কিন্তু আমি যেটো x বুলি কৈ আছো এটো তো আসলে x নহয় এটো কি x³ তেনেহ'লে ইয়াক আকৌ কি কৰিব লাগিব ডেৰিভেটিভ কৰিব লাগিব ঠিক আছে তেনেহ'লে ইয়াৰ ডেৰিভেটিভ কৰিলে কি হ'ব x³ হ'ব তেনেহ'লে ইয়াৰ ডেৰিভেটিভ কৰিব লাগিব এতিয়া যে -sin x³ এর অবকলজ কি এইটো ফর্মুলা সূত্র আছিল কিন্তু যে ddx x⁴n থাকিলে কি হয় n x n - 1 হয় না এইটো সূত্র দি কৰিব লাগিব তেনেহ'লে ইয়াতে n ঠাইত কি আছে 3 তেনেহ'লে 3 টা আগত আহিল তাৰপিছত কি হ'ব x 3 - 1 তেনেহ'লে কি হ'ব সবা মাইনাস 3 টা আগত লিখিলো x x এর পার কিমান হ'ব স্কয়ার হয় না x² sin x³ হ'ব ঠিক আছে ধৰিব পাৰিছা এইটো কিন্তু এনেকুৱা নহয় যে cos x³ আৰু cos x³ এইটো কিন্তু একে নহয় এই দুটা কিন্তু একে বস্তু নহয় কিন্তু cos² x আৰু cos x² এই দুটা একে বস্তু এটোৰ লগত এইটো সমান cos² x থাকিলে আমি cos x² লিখিব পাৰো কিন্তু cos x এংগলৰ ওপৰত যদি তোমাৰ স্কয়ার বা কিউব থাকে হেতুক তুমি হোল স্কয়ার বা হোল কিউব লিখিব নোৱাৰিবা ঠিক আছে তুমি cos² x থাকিলে তুমি cos x² লিখিব পাৰিবা কিন্তু cos x³ তুমি এনেকে লিখিব নোৱাৰিবা ঠিক আছে যে एग्जांपल লৈছো 3 নম্বৰ ddx যে sin নলে 10 লৈছো ঠিক আছে 10 স্কয়ার x ঠিক আছে আমি কি সূত্র জানো 10x থাকিলে হে আর আমি অবকলজৰ সূত্র জানো হয় না 10x এর অবকলজ কি হয় sec² x কিন্তু ইয়াত কি আছে 10² x তো আমি এটুক কেনেকৈ লিখিব পাৰিম 10x² এনেকৈ লিখিব পাৰিম
তেনেহ'লে এতিয়া এইটো সূত্ৰ দি কৰিব পাৰিম যে এক্স টু দি পাৱাৰ এন থাকিলে কি হয় এন এক্স টু দি পাৱাৰ এন মাইনাছ ওৱান হয়। তেনেহ'লে কি হ'ব দুইটো আগত আহিব, ইয়াক মনে মনে আমি এক্স ধৰিছোঁ, ঠিক আছে। মনে মনে ধৰিছোঁ যে এক্সৰ ওপৰত পাৱাৰ 2 আছে, তেনেহ'লে এইখিনিক এক্স ধৰিলোঁ। তেনেহ'লে কি হ'ব 2 10, ইয়াত কি হ'ব 2 মাইনাছ 1 মানে 1 হ'ব 10x হ'ব, হয়নে নহয়। আকৌ আমি মনে মনে যাক এক্স ধৰিছোঁ সেইটোক কি ধৰিব লাগিব, সেইটোক আকৌ কি কৰিব লাগিব অৱকলজ কৰিব লাগিব, কাৰণ এইটোতো এক্স নহয়, ইয়াত এক্সৰ ঠাইত কি আছে 10x, তেনেহ'লে কি হ'ব 10x, ঠিক আছে। ধৰিব পাৰিলা। প্ৰথমত কি কৰিলোঁ যে স্কোৱাৰ আছিল, এইটোক আমি এনেকৈ লিখিলোঁ, লিখাৰ পিছত ইয়াক মনে মনে এক্স ধৰিলোঁ যে এক্সৰ ওপৰত পাৱাৰ 2 আছে, তেনেহ'লে দুইটা আগত আহিল, এক্সৰ ঠাইত কি আছে 10x, হয় নহয়। ইয়াত 2 মাইনাছ 1 কৰিলে কি হ'ব 1 হ'ব, ইয়াত 1 হ'ব, 1 লিখিলেও যি নিলিখিলেও সেই একেই কথা, হয় না। আকৌ তুমি মনে মনে যাক এক্স ধৰিছিলা সেইটোতো আচলতে এক্স নহয়, কি 10x, গতিকে 10xক আকৌ কি কৰিব লাগিব অৱকলজ কৰিব লাগিব, ঠিক আছে। তেনেহ'লে কি হ'ব চাবা 2 10x আৰু 10xৰ যদি অৱকলজ কৰা 10x মানে কি sec স্কোৱাৰ এক্স, ঠিক আছে, sec স্কোৱাৰ এক্স। তো এইটোৰ এনচাৰ হ'ব এইটো। ধৰিব পাৰিছা নিশ্চয়, চেইন ৰুলটো ধৰিব পাৰিছা, ধৰিব পৰা নাই। তো এতিয়া এক্সাম্পল 21 আছে চাবা, 21টো কৰিছোঁ, ইয়াতে কৰিছোঁ। তো 21 নম্বৰত চোৱা এফ অফ এক্স কি দিয়া আছে চাইন এক্স স্কোৱাৰ, হয় নহয়। তেনেহ'লে এইটো কি হ'ব চেইন ৰুল লাগিব, হয় নহয়, কাৰণ চাইন এক্সত সূত্ৰ আমি জানো, এক্স স্কোৱাৰতো সূত্ৰ নাজানো। তেনেহ'লে কি হ'ব চাবা ডি ডি এক্স অফ এফ অফ এক্স, ঠিক আছে। তেনেহ'লে কি হ'ব ডি ডি এক্স অফ এফ অফ এক্সৰ ঠাইত কি লিখিম চাইন এক্স স্কোৱাৰ। তেনেহ'লে চাইন এক্স স্কোৱাৰ মানে কি, ইয়াক তুমি মনে মনে এক্স ধৰা, তেনেহ'লে চাইন এক্সৰ অৱকলজ কি হ'ব কছ এক্স, মানে কি হ'ব কছ এক্স স্কোৱাৰ, ডি ডি এক্স অফ কি হ'ব এক্স স্কোৱাৰ, হয় নহয়। আমি মনে মনে যাক এক্স ধৰিছিলোঁ সেইটোতো আচলতে এক্স নহয়, এক্স স্কোৱাৰহে, গতিকে এক্স স্কোৱাৰক আকৌ কি কৰিব লাগিব অৱকলজ কৰিব লাগিব। তেনেহ'লে কিমান হ'ব চাবা কছ এক্স স্কোৱাৰ ইনটু দুটা আগত আহিব এক্স 2 মাইনাছ 1, তাৰমানে কি হ'ব কছ এক্স স্কোৱাৰ ইনটু 2x, 2ৰ পৰা গ'লে একটা আৰু লিখাৰ প্ৰয়োজন নাই, তাৰমানে কি 2x কছ এক্স স্কোৱাৰ পালোঁ, হয় না। এইটো এনচাৰ পালোঁ। তো নেক্সট ক্লাছত আমি এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কৰিম, ঠিক আছে। তো তোমালোকৰ ক্লাছৰ ভিডিঅ'বোৰ যদি ভাল লাগে বেছিকৈ শ্বেয়াৰ কৰিবা, কাৰণ মোৰ চেনেলটো কি হয় নতুন হয়, তোমালোকে ছাপোৰ্ট কৰিলেহে মই আগুৱাই যাব পাৰিম। আৰু ভিডিঅ'বোৰ যদি লাইক কৰা মোৰ ভাল লাগে আৰু ভিডিঅ' বনাবলৈ বেছি ইচ্ছা হয়, বুজি পাইছা না। গতিকে ভিডিঅ'বোৰ লাইক কৰিবা যদি ভাল লাগে, সঁচা বুজি পোৱা, আৰু যদি বুজি নোপোৱা তেনেহ'লে লাইক কৰাৰ প্ৰয়োজন নাই, ঠিক আছে। আৰু যদি বুজি বা তোমালোক উপকৃত হোৱা তেনেহ'লে নিশ্চয় লাইক কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা এটা, ঠিক আছে। নেক্সট ক্লাছত আমি 5.2 আলোচনা কৰিম। থেংক ইউ।